सेक्सी इ बहुत धुनिया दृश्य ओइ किबा দেখা আছে বাজারত মোর গাবই আর কারণ মুখখান চাকছন আই পুখরি জেছো রব এই মাছ খাই তো ডাঙৰ হবা লাগবো তো हेलो एवरीवन वेलकम बैक टू माय YouTube चैनल तो आज এটা বহুত ধুনিয়া ব্লগ হবলৈ গৈ আছে তো ব্লগটো তো বলা ভিডিও তো আৰম্ভ লগা অক দেৰি ছি গৰম কিন্তু দিছি আর পাগলা গৰম দিছি তো আলা হৰুসা এটা কাম আছে তো কামটো কৰি আউ ৰব ডক্টৰ ওয়াই পয় চকরির মুখ अभी मजा आएगा ना भिड़ो ते डॉक्टर আমি যাই থাকি তে ভালকে যাব নাকি ডক্টর যাবতে আরে বিশেষকৈ খনিৰো ৰেলি এইখিনি জায়গা কিন্তু বহুত ধুনিয়া লাগে চাকচোন চাক কি ধুনিয়া দৃশ্য ৰব মই বাইকখান ৰখি ফেলে কথা পাতি আছো আপোনালোকৰ লগত চাক না কি মজা ভিউ এটো এটা আৰু দলঙৰ খানৰ ওপৰৰ পাই ভিউটো একবাৰ চাব না কি মজা লাগে ভিউটো চাওক না কি মজা ভিউ চাৰিওফালে ভিউটো কি মজা তো বলক আমি যাই থাকো स्टेट बैंक बाप रे बाप स्टेट बैंकत मानु क्या फटली पाइছে নেকি ডকচোন আপোনালোকে পইচা হইলক আমি অলপ বজাৰখনে চাই আহো তে বলক অলপ বজাৰখন চাই লওঁ নাকি বজাৰ কি লবা ও ভাই ওই কিবা দেখা আছে কিবা দেখা আছে বজাৰৰ পৰা আহিলো বলক অলপ খালটো চাই আই পুখৰি গৈছো ৰব আমাৰ তানে এইটো পুখৰি ইনকি এইটাকে গেলি আছে এইটো পুখৰি বাজাৰৰ পৰা অলপ আদা দিবা লাগিব না দক মাছকেইটাক ৰাতিও আদা দি আছো চ' আদাটো দিবলৈ ৰব বাজাৰৰ কেইটামান ভিডিঅ'ৰ ক্লিপ মানে ল'বাৰে নহওক মোৰ অলপমান কণ্ডিশ্যনটো বেয়া হ'ল আধাৰখিনি দি লওঁ ৰ'ব তাৰপিছত কথা পাতি আছো তো একচুৱেলি বাজাৰত মোৰ গা বৈ অহাৰ কাৰণটো কি জানিলা মানে প্ৰথম কথা এইকেইদিন মোৰ জ্বৰ হৈ আছিল আৰু সেকেন্ড কথা মানে আজি তো বহুত ৰ'দ দিছিল আৰু মই তানে ট্ৰিপলত তলত আছিলো সেইকাৰণে মোৰ গাটো বেয়া মাছ কেইটা চাই লওক এই চাকে এক জাক মাছ পুৰা এক জাক আপোনালোকক যে কৈছিলো আমাৰ ঘৰত 4টা পাঠা ছাগাল আছে ৰব মই নামকেইটা কৈ আছো ইয়াৰ নাম হৈছে নটি বয় ই বহুত ভাল তাৰপিছত ইয়াৰ নাম হৈছে ব্ৰাউনি ইটো একদম আৰু ক'বই নালাগে ই সেক্সি ই বহুত বেছি ধুনীয়া ই বগা দেখছি না সেইকাৰণে তাৰ নামটো দিছো সেক্সি তোৰ নাম কি ইয়াৰ নাম হৈছে বেশ্যা আরে কেনা কি চাহতে হো বেশ্যা মানে এ স্বভাৱ চৰিত্ৰৰ পৰা আদি কৰি গটাইখিনি দোষ আর আচ্ছা এরে আছে বাকি তিনটা কথা ভাল কিন্তু এর স্বভাৱ চৰিত্ৰ সব বয়ায়ে দৰকাৰ মার সালে কা খোপড়ি তোড় সেক্সিটো কিন্তু বহুত ধুনিয়া আমাৰ
sang sexy-টো হে sexy চা মুখখন একবাৰ কেমেৰা দেখি দিছোঁ একবাৰ চাওক মুখখন চাকচোন এটা জিভাতৰ ইছ খা 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 তো গধূলাই হ'ল মোৰ লগত আৰু কোনে আছে চাব নেকি ৰ'ব মই কেমেৰাটো ঘূৰি আছোঁ দেখোন কিবা এটা কওঁ কোনে আটো এই হৈছে কেমেৰা ধুনু মোৰ লগত আছে ধুনু দে চা পুখুৰীটো চা এই মাছ খাই তই ডাঙৰ হ'ব লাগিব তো মই গৈ আছোঁ আমাৰ ঘৰৰ ওচৰত থকা দুৰ্গা পূজাখনৰ উদ্বোধনী অনুষ্ঠান চাবলৈ লগতে আপোনালোক সকলোকে শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ তো আজিৰ ব্লগটো এইখিনি আছিল যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সেনেকৈ কৰি থৈ দিব লগতে ছাবস্ক্ৰাইব কৰি থৈ দিব তো আজিলৈ বাই বাই ধন্যবাদ জয় আই অসম